Hello student, welcome to our channel FA Assam Knowledge. আজি আমি এই ভিডিঅ'টো মেইনলি সেইসকল ষ্টুডেণ্টৰ কাৰণে বনাইছোঁ যিসকল ষ্টুডেণ্টে ৰিয়েলি বহুত হাৰ্ড ৱৰ্ক কৰিব জানে আৰু সঁচাকৈ ভাল ৰিজাল্ট কৰাৰ ইচ্ছা আছে। সেইসকল ষ্টুডেণ্টৰ কাৰণে এই ভিডিঅ'খন বহুত ইম্পৰ্টেণ্ট হয়। তো তোমালোকে ভিডিঅ'খন সম্পূৰ্ণকৈ চোৱা আৰু যিসকল ষ্টুডেণ্টে নতুন কৰি আমাৰ চেনেলত আহিছা সেইসকল ষ্টুডেণ্টে আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু ভিডিঅ'টো তোমাৰ ফ্ৰেণ্ড চাৰ্কেলত শ্বেয়াৰ কৰি দিবা যাতে তোমাৰ ফ্ৰেণ্ডসকলেও ভিডিঅ'টো চাব পাৰে। আৰু ভিডিঅ'ৰ শেষত তোমালোকৰ এখন হোৱাটছএপ গ্ৰুপ চেনেলৰ কথা কোৱা হৈছে। তো তোমালোকে যদি সেই চেনেলটো জইন হোৱা তো তোমালোকৰ বহুত ইম্পৰ্টেণ্ট তথ্য আৰু তোমালোকৰ যিকোনো ধৰণৰ ডাউট সেই হোৱাটছএপ গ্ৰুপত ক্লিয়াৰ কৰা হ'ব। তো তোমালোকে সেই গ্ৰুপটো জইন কৰিবা। তো তোমালোকে চোৱা মেইনলি আজিৰ পৰা তোমালোকৰ এপ্ৰক্সিমেটলি 3 মাহ আছে। তো 3 মাহ তোমালোকে কেনেকৈ পঢ়ি ভাল ৰিজাল্ট কৰিব পাৰা। তো এই মাহটো হ'ল অক্টোবৰ আৰু নৱেম্বৰ ডিচেম্বৰ মাহ আছে। তো তোমালোকে অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ মাহত তোমালোকে কেনেধৰণৰ পঢ়ি তোমালোকৰ বহুত ভাল ৰিজাল্ট কৰিব পাৰা আৰু তোমালোকৰ চিলেবাছটো কমপ্লিট কৰিব পাৰা। তো তোমালোকে চোৱা ফাৰ্ষ্ট মান্থত কি কৰিবা তোমালোকে মানে প্ৰথম মাহত তোমালোকে কি কৰা উচিত। তো তোমালোকে প্ৰথম মাহত কৰিবলগীয়া কামটো হ'ল তোমালোকে গ'ল ফিক্স কৰিব লাগিব আৰু তোমালোকে প্ৰথম মাহটো কোনটো ল'বা অক্টোবৰ বুলি ল'বা। তো তোমালোকৰ অক্টোবৰত যদি আজি 8 তাৰিখ হয় তেনেহ'লে তোমালোকে চোৱা অলৰেডি 8 দিন গুচি গ'ল। ভিডিঅ'টো বনোৱাত অলপ লেট হ'ল কিন্তু তোমালোকে চোৱা এই ভিডিঅ'খন বহুত এনালাইজ কৰি বহুত ডাঙৰ মানুহে মানে ছাজেশ্যন কৰা এটা ভিডিঅ'। তো তোমালোকে চোৱা এই মাহটোত তোমালোকে কি কৰিবা। তো প্ৰথম মাহত তোমালোকে এটা গ'ল ফিক্স কৰা যে তোমালোকে চিলেবাছখন এইটো মাহত পঢ়ি শেষ কৰিবা বা ইমানখিনি টাইম লাগিব তোমালোকৰ শেষ কৰোঁতে। তো তোমালোকৰ মানে কেনেকৈ পঢ়িবা সেইটো তোমালোকৰ ইচ্ছা, আজি মৰ্ণিঙত পঢ়িবা ৰাতি পঢ়িবা সেইটো তোমালোকৰ ইচ্ছা বা তোমালোকে শ্বেডিউলটো বনাই ল'বা। কিন্তু তোমালোকে এই মাহটোত কি কৰিবা উইক পইণ্ট এনালাইজ কৰিবা মানে তোমালোকৰ কোনটো চেপ্টাৰ উইক আছে বা কোনটো ছাবজেক্ট উইক আছে কোনটো বস্তু তোমালোকে ভালদৰে পঢ়িব পৰা নাই। তো সেই ইউনিটটোত সেই মানে চেপ্টাৰটো তোমালোকে কি কৰা মাৰ্ক কৰি ৰাখা মানে সেই চেপ্টাৰবোৰ এবাৰ পঢ়ি কেনে মাৰ্ক কৰা তোমাৰ কোনটো অলপ প্ৰব্লেম হৈছে কোনটো তুমি বুজা নাই। তো তোমালোকে কি কৰা এটা ছাইডত মাৰ্ক কৰি ৰাখিবা। তো মাৰ্ক কৰি তোমালোকে গোটেই চিলেবাছখন পঢ়ি কভাৰ কৰাৰ ট্ৰাই কৰিবা আৰু তোমালোকে যদি এটা দিনত মানে ভাল কৰি 6-7 ঘণ্টামান পঢ়া তোমালোকৰ এক মাহৰ চিলেবাছ ধুনীয়া কৰি শেষ হৈ যাব। তো তোমালোকে কি কৰা এই স্ক্ৰীনত দিয়া ৰুটিনটো তোমালোকে ফ'ল' কৰাৰ ট্ৰাই কৰা। তো তোমালোকে চোৱা এই স্ক্ৰীনত দিয়া ৰুটিনটোত ধুনীয়া কৰি উল্লেখ আছে যে তোমালোকে কেনেকৈ পঢ়িবা কেনেকৈ পঢ়িব লাগিব। আৰু এতিয়া চোৱা দ্বিতীয় মাহৰ কাৰণে তোমালোকে কি কৰিবা। তো দ্বিতীয় মাহৰ কাৰণে তোমালোকে প্ৰথমতে ৰিভিজনৰ কাৰণে ৰেডি হোৱা মানে তোমালোকে প্ৰথমটো মাহত কি পঢ়িলা সেই গোটেইখিনি বস্তু তোমালোকে ৰিভিজন দিব লাগিব আৰু যদি ৰিভিজন দিব নোৱাৰা তেনেহ'লে কিন্তু তোমালোকে ভাল কৰি এক্সামৰ টাইমত মনত কৰিব নোৱাৰিবা। তো তোমালোকে কি কৰা ভাল কৰি ৰিভিজন দিয়া। তো ৰিভিজন দিয়াৰ পিছত তোমালোকৰ যিটো উইক চেপ্টাৰ ওলাবা সেই ফাৰ্ষ্ট মাহত তোমালোকৰ যিটো উইক চেপ্টাৰ মানে যিবিলাক চেপ্টাৰ তোমালোকে টান পাই আছা তো সেইবিলাক চেপ্টাৰ তোমালোকে কি কৰা এই মাহত পঢ়ি আৰু এবাৰ পঢ়ি কেনে তোমালোকে শেষ কৰা। আৰু তোমালোকৰ দ্বিতীয়টো মাহত এইখিনি বস্তু বহুত এনালাইজ কৰিব লাগিব যে তোমালোকে এই ক'ত উইক পইণ্ট আছিল কোনটো চেপ্টাৰ তোমালোকে টান পাই আছা তো সেই চেপ্টাৰকেইটা ভালদৰে মনোযোগ দি পঢ়িব লাগিব। আৰু তোমালোকে চোৱা দ্বিতীয় মাহত এই বস্তুখিনি পঢ়িবা এনালাইজ কৰিবা। আৰু চোৱা ইয়াৰ মাজত আমি এটা ঘোষণা কৰিছোঁ যে তোমালোকৰ কাৰণে নতুন কৰি এটা হোৱাটছএপ চেনেল খোলা হৈছে যিটো চেনেলত তোমালোকৰ যিকোনো ধৰণৰ সহায় সহযোগিতা পাবা আৰু তোমালোকৰ বহুত ধৰণৰ ৰুটিন তোমালোকে কেনেদৰে পঢ়িবা কি পঢ়িবা কি ইম্পৰ্টেণ্ট বস্তু ইম্পৰ্টেণ্ট টপিকছ ইম্পৰ্টেণ্ট কুৱেশ্যন চব সেই গ্ৰুপত প্ৰভাইড কৰা হ'ব। তো তোমালোকে সোনকালে যায় আমাৰ হোৱাটছএপ চেনেলটোত জইন কৰা। তোমালোকে এতিয়া 3 নম্বৰ মাহত কি কৰিবা। তোমালোকৰ 3 নম্বৰ মাহ যিটো লাষ্ট হয় সেই মাহত তোমালোকে কি কৰিব লাগিব এক্সাম ষ্টাইলত প্ৰিপাৰেশ্যন কৰিব লাগিব। এক্সাম ষ্টাইলত প্ৰিপাৰেশ্যন মানে কেনেকুৱা তোমালোকে এক্সামত কেনেকৈ লিখিবা মানে কি কৰিব লাগিব তোমালোকে 5টা চেপ্টাৰ ল'বা 5টা চেপ্টাৰৰ তোমালোকে কুৱেশ্যনবোৰ বাছি উলিয়াবা। তো সেই কুৱেশ্যনবোৰ লৈ কিনে তোমালোকে একজেক্ট এটা টাইম ফিক্স কৰিবা আৰু সেই নিৰ্দিষ্ট টাইমত তোমালোকে কুৱেশ্যন আনচাৰবোৰ লিখি শেষ কৰিব মানে ট্ৰাই কৰিবা। তো তোমালোকে যদি সেই একজেক্ট টাইমত শেষ কৰিব পাৰিছা তেনেহ'লে বহুত ভাল কথা আৰু তোমালোকে যদি একজেক্ট টাইমত শেষ কৰিব পৰা নাই তেনেহ'লে তোমালোকে কি কৰিব হয়তো তোমালোকৰ লেখাটো স্পীড কৰিব লাগিব। তো তোমালোকে এই প্ৰচেছটো যদি ফ'ল' কৰা তো তোমালোকে কি কৰিব পাৰিবা তোমালোকৰ এক্সামত বহুত ধুনীয়াকৈ কোনো টাইমৰ প্ৰব্লেম নোহোৱাকৈ তোমালোকে আৰামছে চব লিখি শেষ কৰিব পাৰিবা। কাৰণ তোমালোকে লিখিবলৈ গ'লে কিছুমানে কোৱা যে ছাৰ টাইম পোৱা নাই ছাৰ অলপ টাইম হ'লে বেছিকৈ লিখিব পাৰিলোহেঁতেন। তো তোমালোকে এই প্ৰচেছটো ফ'ল' কৰা।
মানে এনেধৰণে প্ৰিপাৰেশ্যন কৰিলে তোমালোকে বুজি পাবা যে তোমালোকে কিমানখিনি কিতাপৰ পঢ়ি শেষ কৰিলা আৰু কিছুমান বস্তু বাকী আছে নাকি কিমান চব পঢ়ি শেষ কৰিলা। তো সেই বস্তুটো তোমালোকে ধুনীয়া কৰি বুজিব পাৰিবা। তো তোমালোকে কি কৰিবা, সেই বস্তুবিলাক আকৌ নিজে ট্ৰাই কৰিবা যে সলভ হৈছে নে নাই, নিজে ট্ৰাই কৰিবা যে বস্তুবিলাক কাৰেক্ট লিখিব ট্ৰাই কৰিবা। তো তোমালোকে সব কনফিউজন তেতিয়া তোমালোকৰ দূৰ হৈ যাব। আৰু এই যিটো লাষ্টৰ প্ৰচেছটো কৰোঁ, এই লাষ্টৰ প্ৰচেছটো বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ এক্সাম পইণ্ট অফ ভিউত। কাৰণ তোমালোকে যদি এই প্ৰচেছ মতে লিখি শেষ কৰিব পাৰা, এই নিৰ্দিষ্ট টাইমত শেষ কৰিব পাৰা, তো তোমালোকে এক্সামত ধুনীয়া কৰি তোমালোকে লিখি শেষ কৰিব পাৰিবা। আৰু চোৱা, তোমালোকৰ লাষ্টত এটা তোমালোকৰ টাইম টেবল দিয়া আছে। তো এই টাইম টেবুলখনত তোমালোকে কি কৰিবা, এই টাইম টেবুল মানে কি, তোমালোকে কিমান ঘণ্টা এটা দিনত পঢ়িব লাগে, কি পঢ়িবা, কেনেকৈ পঢ়িবা, তো সেইকাৰণে দিয়া হৈছে। চোৱা, এটা লিখা আছে ষ্টাডি 6 to 7 hours ইফেক্টিভলি। মানে কি, তোমালোকৰ 10 ঘণ্টা 12 ঘণ্টা এনেকুৱা পঢ়াৰ কোনো প্ৰয়োজন নাই। তোমালোকে 6-7 ঘণ্টা ভাল কৰি ইফেক্টিভলি মানে গুৰুত্ব দি মনোযোগেৰে মনৰ পৰা বহুত ভালকৈ যদি পঢ়া, তোমালোকে 6 পৰা 7 ঘণ্টা এনাফ, মোৰ দেন এনাফ হৈ যাব। তোমালোকে কি কৰা, তাৰপিছত ছেকেণ্ড পইণ্ট চোৱা, মেক শ্বৰ্ট নোটছ ফৰ ইচ চেপ্টাৰ। তোমালোকে সকলো চেপ্টাৰৰ কাৰণে শ্বৰ্ট নোটছ কুৱেশ্যন কৰিব পাৰিবা। মানে কি, তোমালোকে 5টা চেণ্টেন্সত যাতে তোমালোকৰ নোটছ এটা চেপ্টাৰ শেষ হয়। মানে কি, যে এই 5টা ইম্পৰ্টেণ্ট বস্তু হয়, তো এই চেপ্টাৰত এই বস্তুকেইটা ইম্পৰ্টেণ্ট। তো সেইটো তোমালোকে শ্বৰ্ট নোটছ বনাই ৰাখিবা, যাতে তোমালোকে সেই শ্বৰ্ট নোটছটো চাই কিনে গোটেই চেপ্টাৰটো তোমালোকে মনত আহি যায় আৰু তোমালোকে গোটেই চেপ্টাৰখন ডেছক্ৰাইব কৰিব পাৰা। তাৰপিছত তোমালোকে ৰিভিউ ফৰ্মুলাছ এণ্ড ডেফিনেশ্যন ডেইলি। তোমালোকৰ যিবোৰ মেথছৰ ফৰ্মুলা থাকিব, ছায়েন্সৰ ফৰ্মুলা থাকিব, তো সেই ফৰ্মুলাবিলাক তোমালোকে কি কৰিবা, ডেইলি প্ৰেক্টিছ কৰিব লাগিব। এণ্ড ডেফিনেশ্যনবোৰ তোমালোকে ডেইলি এবাৰ কৰি ৰিভিজন দি থাকিবা। 3 মাহৰ গোটেই 3টা মাহতে তোমালোকে এই বস্তুটো কৰিব লাগিব। তাৰপিছত ৰাইট আনচাৰ, ডণ্ট জাষ্ট ৰিড। তাৰমানে তোমালোকে কি কৰিবা, আনচাৰবোৰ লিখিবা, খালি পঢ়িলেই নহ'ব। পঢ়ি যদি থৈ দিয়া তেনেহ'লে তোমালোকে কিন্তু চব আনচাৰ কৰিব নোৱাৰিবা। লাষ্ট পইণ্টটো চোৱা, লিখা আছে শ্লিপ ৱেল এণ্ড ষ্টাডি ক্লেম। তোমালোকে কি কৰা, ধুনীয়া কৰি ৰাতি এটা শ্লিপ ল'বা, মানে 6 ঘণ্টাৰ পৰা 7 ঘণ্টা তোমালোকে যদি টোপনি মাৰা, তো তোমালোকৰ বঢ়িয়াকৈ ব্ৰেইনটো মানে ষ্টেবল থাকিব, আৰামছে তোমালোকে টোপনিটো কমপ্লিট হ'ব, তোমালোকে ধুনীয়া কৰি পঢ়িব পাৰিবা গোটেই দিনটো। তো আৰু ষ্টে ক্লাম, তোমালোকৰ কোনো ধৰণৰ এক্সামৰ প্ৰেছাৰ নল'বা, আৰামছে বিন্দাছ পঢ়ি থাকিবা, কোনো ধৰণৰ টেনশ্যন নাই। তো তোমালোকৰ প্ৰিপাৰেশ্যন কমপ্লিট হৈছে মানে তোমালোকে বিন্দাছ পঢ়ি থাকিবা, ৰিভিজন কৰি থাকিবা, কোনো ধৰণৰ প্ৰেছাৰ নল'বা, তোমালোকে ধুনীয়া কৰি এক্সামত ভাল ৰিজাল্ট কৰিব পাৰিবা। তো আজিৰ ভিডিঅ'টো আমি ইয়াতে শেষ কৰিছোঁ। কোনোবাই যদি আমাৰ চেনেলখনত নতুনকৈ আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টোত লাইক কৰি দি তোমালোকৰ ফ্ৰেণ্ড চাৰ্কেলৰ লগত শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।